প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত আজি আমি সকলোৱে দেখা পাইছো it is a complete transformational story it is completely a story of new Assam সৰ্বাদা মুখ্যমন্ত্ৰী থাকোতে নুমলীগড় ৰিফাইনাৰী কামি 10 মিলিয়ন মেট্ৰিক টন 9 মিলিয়ন মেট্ৰিক টনলৈকে ৰিফাইন কেপাসিটি বঢ়াব ডিসিশন লৈছিল কিন্তু অসমত তেলে নাই 3 মিলিয়ন মেট্ৰিক টন চলাবৰ কাৰণে নুমলীগড় doesn't have crude কৰ পৰা আমি ক্ৰুড পাম ইমান দিনে কথা আছিল যে অসমে ভাৰতক তেল দিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লগ পাইছিলো যে আমাৰটো তেল নাই কিন্তু নুমলীগড় বচাব লাগে আমাক 9 মিলিয়ন মেট্ৰিক টনলৈকে নিব লাগে মোদীজি আমাক কলে যে পাৰাদীপৰ পৰা মই লাইন এটা বনাই দিম যাতে বিদেশৰ আৰবৰ ৰাছিয়াৰ তেল পাৰাদীপৰ পাইপলাইনেদি নুমলীগড়ত যাব পাৰে and in this year we are going to commission new Numaligarh refinery with 9 million metric ton, but they will not refine petrol and diesel produced in Assam. They will refine crude, which will take through a pipeline from Paradip to Numaligarh. আৰু অকল পাইপলাইন ডালতে মোদী সৰকাৰে মোদী গভৰ্ণমেণ্টে 6000 কোটি টকা খৰচ কৰিছে 6000 crore আৰু অকল ক্ৰুডৰ পাইপলাইন বনোৱা নাই গ্যাসৰো পাইপলাইন বনাইছে যাতে অসমত ঘৰে ঘৰে আমি সিটি গ্যাস দিব পাৰো আমাৰ গ্যাস নাই আমি আজি পাৰাদীপৰ পৰা গ্যাস লাইন বহুৱাইছো আমি অসমত গ্যাস আমি দিয়া আৰম্ভ কৰিম বৰাক ভেলি অসম বা ব্ৰহ্মপুত্ৰ ভেলি সকলোতে এসময়ত অসমত আন্দোলন হৈছিল যে বাৰাউনিত আমি তেল নিদিও আজিতো তেল দিয়াৰ কথা বাদ দিম উই আৰ গেটিং অইল ফ্ৰম সি অৰ্থাৎ ৰাছিয়া বা আৰবৰ পৰা সাগৰেদি জাহাজেদি তেল আহিব সেই তেল পাইপলাইনেদি আমি পাম্প কৰি পেলাই নুমলীগড় লৈ যাম আমাৰ যিসকলে অইল ইণ্ডিয়াত ইয়াত কাম কৰে বা যিসকলে আইঅচিত কাম কৰে দে নোজ মোৰ দেন মি মই যিমান এক্সপ্লেইন কৰিব পাৰিম তেওঁলোকে তাতকৈ বেছি এক্সপ্লেইন কৰিব পাৰিব নাও উই আৰ টেকিং আপ যে বঙাইগাঁও ৰিফাইনাৰী এক্সপানশ্যন হ'ব লাগে 5 মিলিয়ন মেট্ৰিক টনলৈকে আকৌ মোদীজিকে কৈছো আৰু অলপ পাইপডাল ডাঙৰ কৰি দিয়ক যাতে আমি আৰু তেল আনি বঙাইগাঁৱত আমি ৰিফাইন কৰিব পাৰো সব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত ডাঙৰ এটা পৰিৱৰ্তনৰ ফালে লৈ গল